সেইখিনি তাৰপিছত বম্বে গুচি গ'লোতো সেই টেকনিকেল লাইনতহে আহি গ'লো এই বম্বে গান গাবলৈ গৈছিলে নে গৈছিলোঁ গান গাবলৈ শিকিছিলোঁ তাৰমানে মোক এই ট্ৰানজিশ্যনটোৰ কথাটো কওক ন অকণমান ষ্টৰিটো ট্ৰেডিশ্যনটো একো নাই মই তাৰমানে কি হ'ল মোৰ এজন দাদা আছিলে ডুবাইত থাকে তেখেত এতিয়া ঢুকালে মোৰ বৰ্তাৰ ল'ৰা মই একদম নিজৰ বৰ্তাৰ ল'ৰা তেওঁ নাম আছিলে ফুনু বৰদলৈ তাৰপিছত তেওঁ ঘৰলৈ আহি থাকে মাজে মাজে ডুবাইৰ পৰা কেতিয়াবা আহে মোক গান গোৱা শুনে তো এদিন হঠাতে মানে ক'লে গধূলি সময়ত তই কাইলৈ ওলাচোন মোৰ লগত বম্বে যাম মই তেতিয়া গুৱাহাটীও আহি পোৱা নাই চিনি তিনি নাপাওঁ মই এইবিলাক মই জাষ্ট যোৰহাটতে থাকোঁ আৰু যোৰহাটতে গান চান গাওঁ কিবা কিবি ব'ল কালি ওলাবি বম্বে লৈ যাম এনেকৈ বুলি কৈ সঁচাকৈ লৈ গুচি গ'ল অ'কে মই নিজেও গম নাপালোঁ কি হ'ল তাৰমানে লৈ মেলি গৈ তাত ৰখালে তাৰপিছত সুৰেশ পাডেকাৰৰ ইনষ্টিটিউট তেতিয়াও আছিলে তাতে এডমিশ্যন দিয়ালে তাতে ক্লাছ গান তই শিক ভালকৈ গান গাব লাগিব এনেকুৱা টাইপ আৰু চিনেমাত গান গাব লাগিব তাৰ সপোনটো সেইটো মানে আপুনি গুৱাহাটীত লেণ্ডিং নকৰি ডাইৰেক্ট মুম্বাইত লেণ্ডিং কৰিলে তাৰপিছত কামোৰ চামোৰ খাই এদিন 3 মাহমানৰ পিছত পলালোঁ